হেল্ল' কি কৰিছা? এনেই ইউটিউব চাই আছো। চোৱা, তুমি কি কৰিছা? মই বিয়া খাব যাব ওলাইছোঁ। কি? কাৰ বিয়া? আৰু তুমি মোক কোৱা নাই যে? কিয়? কিয়? সকলো কথা তোমাক কোৱা জৰুৰী নেকি? হয় নেকি? এনেকুৱা ৰিপ্লাই দি আছা আজি? মোৰ ইচ্ছা মতো মই একো কৰিব নোৱাৰিম নেকি? চব তোমাক সুধি কৰিব লাগিব বুলি মই নাভাবোঁ। অ'কে, বা এনেকুৱা অদ্ভুত ব্যৱহাৰ যে কিয়? কিয়? তুমি মোৰ লগত এনেকুৱা নকৰা নেকি? মই ক'ত কি কৰিলোঁ? যোৱাকালিচোন দিয়াৰ বাৰ্থডে পাৰ্টিত গৈছিলা, বাট মোক এবাৰো নকলা। হোৱাই? আৰু মোৰ পৰা সকলো বিচৰা। এইকাৰণে এনেকুৱা ব্যৱহাৰ কৰি আছা। শুনা, তাই আমাৰ ঘৰত আহি মোক লৈ গৈছিল, সেইকাৰণে মই গৈছোঁ, নহ'লে মোৰ কোনো প্লেনিং নাছিল যোৱাৰ। এটলিষ্ট এবাৰ ক'লা হয়, মেছেজ বা কল কৰি। কিমান টাইম লাগিল হয় এটা মেছেজ দিয়াত? দেৰি হৈ আছিল, ভাবিছোঁ পিছত গৈ ক'ম, বাট তাত গৈ সকলোৰে লগত ব্যস্ত হৈ পৰিলোঁ, কোৱা নহ'ল। আহি পেলাই কিয় নকলা? মইতো কল কৰিছিলোঁ। পাহৰি থাকিলোঁ, চৰি। নাই থাক, তোমাৰ চৰি, তোমাৰ লগত ৰাহা। শুনা না বাবা, চৰি। নেক্সট টাইম এনেকুৱা নহ'ব, প্ৰমিছ। বাদ দিয়া। প্লিজ বাবু, চৰি না। অ'কে, নেক্সট টাইম যাতে মনত থাকে। বাই দ্য ৱে, মই যাওঁনে বিয়া হবা? ওলোৱা নাই বাৰু, তোমাক এবাৰ কৈ ল'লোঁ। অ'কে, যোৱা। আৰু শুনা, ভালকৈ যাবা হা। বাই, লাভ ইউ। লাভ ইউ টু।